Hello everyone, welcome to my YouTube channel. আজি মই আপোনালোকক দেখাবলৈ লৈছো এটা হেয়াৰ ষ্টাইল যেটো মোৰ অতি প্ৰিয় আৰু আপোনালোকও নিশ্চয় ভাল লাগিব। এই হেয়াৰ ষ্টাইলটো মই কেনেকৈনো কৰিলো চাও বলক। প্ৰথমতে চুলিখিনি ধুই লব। যদি আপোনাৰ চুলিখিনি এদিন আগত ধুই থৈছে তেতিয়া একো নহয়, কিন্তু চুলিখিনি তেলেতীয়া হৈ থাকিব নালাগে। মোৰ যেহেতু চুলিখিনি তেলেতীয়া হৈ আছে সেইবাবে মই শ্যাম্পু দি ভালকৈ ধুই লম। কিন্তু শ্যাম্পু ইউজ কৰাৰ পিছত কণ্ডিশনাৰ ইউজ কৰিব নালাগে, কাৰণ কণ্ডিশনাৰ ইউজ কৰিলে বহুত সিল্কি হৈ যাব আৰু তেতিয়া আমাৰ কাৰ্লিঙৰ ষ্টাইলটো নহ'ব। মোৰ চুলিখিনি বহুত তেলেতীয়া হৈ আছিলে আৰু হেয়াৰ কাৰ্লিং কৰিলে চাগে নিজিলিকিলেহেঁতেন। অলপ তিতা আছে, একো নাই, অলপ তিতি থাকিবই লাগিব, কাৰণ তেতিয়াহে চুলি ভাঁজটো বহে। মানে অকণমান তিতি থাকে, নহ'লে আপোনালোকে স্প্ৰে মাৰি ল'ব পাৰে, পানী স্প্ৰে। যদি মোৰ প্ৰথমতে আপোনালোকে ভালকৈ চুলিখিনি ফনিয়াই ল'ব, যাতে চুলিখিনিত কোনো ধৰণৰ জট নাথাকে। সাধাৰণতে চুলিখিনি ধুই দিয়াৰ পিছত জট থাকি যায়। এতিয়া মোৰ ভালকৈ ফনিয়া হৈ গ'ল। এতিয়া মই চুলিখিনি ভালকৈ সৰু সৰু পাৰ্ট কৰি বেনি গুঠিম। গোটেই ৰাতিটো এতিয়া এনেকৈ থৈ দিম আৰু পিছদিনাখনি আমি বেনিটো খুলি দিম। যিহেতু মই কালি বহুত ধুনীয়াকৈ এইবোৰ বেনি গুঠি থৈছিলোঁ আৰু ৰাতি থকাৰ পিছত আজি খুলিম বুলি ভাবিছোঁ। একদম মই MC ষ্ট্ৰেণ্ড হৈ আছোঁ। এডালকৈ খুলিবলৈ ষ্টাৰ্ট কৰিম। এতিয়া কেনেকুৱানো হয়। ষ্ট্ৰেটনাৰ আছে যদি আপোনালোকে অলপ এনেই ওপৰে কৰি দিব, যদি নাই সেইটো একো নাই বাৰু, নিজৰ কথা। এইটো এডাল খুলিলোঁ, কিমান ধুনীয়া কাৰ্ল হৈছে এইটো চাওক, একদম পাৰফেক্ট, বহুত ভাল লাগে। এতিয়া মই এইডাল খুলিম। সৰু সৰুকৈ কৰিলেহে বহুত ধুনীয়াকৈ হয় আৰু বহুত দেৰিলৈকে থাকে। ৰখাই দে।